শিহাব চট্টৰ নামৰ কেৰালাৰ 29 বছৰ যুৱকে কেৰালা মল্লপুৰমৰ্থী জিলাৰ পৰা ছৌদি আৰবৰ মক্কালৈ খোজকাঢ়ি হজ যাত্ৰা কৰি আছে। আপোনালোকে বাতৰি শুনি পাব DYG 323 চেনেলত। তেওঁৰ এই কামৰ আনৰ বাবে প্ৰেৰণাৰ উৎস বুলি জানিব পৰা গৈছে। ভাৰতৰ পাকিস্তান, ইৰাক, ইৰাণ পইণ্ট আৰু ছৌদি আৰবৰ মাজেৰে 8,640 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই হজ যাত্ৰা 280 দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছে। 2 জুনতে আৰম্ভ হোৱা এই হজ যাত্ৰা 2023 ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যুৱকজনৰ হজ যাত্ৰাৰ সময়ছোৱাতে বিভিন্ন ঠাইৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সম্প্ৰীতি তথা সমন্বয় এনাজৰী বজাই ৰাখি আদৰণি জনায় আৰু সমাজলৈ নিয়ে এক ইতিবাচক বাৰ্তা। এই ঘটনা আমাৰ ভাৰতবৰ্ষৰ ঐক্য আৰু ভাতৃত্ববোধকৰ পৰিচয়। দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ লোকসকলৰ মাজতে থকা সমমিৰ্মিতা নিৰ্দেশনা এয়া আনৰ সহায় ধৰ্মীয় বিষ্ণুতা ভাৰতৰ জনতাৰ DMO আছে। সেয়েহে জাতি ধৰ্মৰ নিৰ্বিশেষে সকলোৱে আগবঢ়াই আহে সহায়ৰ বাবে। আমাৰ দেশৰ লোকসকলৰ মাজতে থকা ভাতৃত্ববোধকে এই এনাজৰী কোনো সাম্প্ৰদায়িক শক্তিয়ে ছিঙিব নোৱাৰে। লোকসকলৰ মাজত থকা জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে থকা একতাৰ বাবে ভাৰতবৰ্ষৰ বিশ্বত এক সুকীয়া স্থান প্ৰদান কৰিবলৈ সক্ষমতা হৈছে। ঐক্যৰ মাজতে ঐক্যতা হ'ল ভাৰতৰ মূল ভেটি। এয়া হৈছিল, এয়া আকৌ প্ৰমাণিত হৈছে। আজিৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিউজ লাইভ।